নমস্কাৰ উজনিৰ কিচেন চেনেলটোলৈ মই ডিম্পিয়া আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি বহুত দিনৰ পাছত আপোনালোকলৈ পুনৰ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টোত মই আজি আপোনালোকলৈ কচু আৰু লতাবেলৰ এটা ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে আপোনালোকে কচুখিনি গুচাই ল'ব। আপোনালোকে হয়তো সকলোৱে জানে কেনেদৰে কচু গুচায়, কিন্তু তথাপিও মই এবাৰ দেখাই দিছোঁ যদি নাজানে। এনেদৰে গুচাই ল'ব, কচুৰ চুচখিনি এৰাই ল'ব। আপোনালোকে যেতিয়া কচু থুৰ গুচাব বিচাৰে তেতিয়া আপোনালোকে এনেদৰে যিবোৰ আপোনাৰ পাক খাই থাকে একেবাৰে কোমলীয়া এনেদৰে এবাৰ চাই ল'ব, কিয়নো কাৰণ ইয়াত আপোনাৰ বিভিন্ন পোক পৰুৱা সোমাই থাকে, সেইকাৰণে এবাৰ চাই ল'লে ভাল হয়। এয়া মোৰ কচু গুচাই হৈ গ'ল। মই এতিয়া এইখিনি অলপ সময় বইল কৰিম। এয়া আমাৰ কচু অলমষ্ট সিজি গৈছে। এয়া কচুখিনি মই ইমানদৰে বইল কৰি ল'লোঁ, মানে দেখিছে নহয় সম্পূৰ্ণ এইখিনি বইল হৈ গ'ল। আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে তেল অকণমান দি জলকীয়া অকণমান দি পিটিকা কৰিও খাব পাৰে, এনেকুৱা অৱস্থা হৈ গ'ল। এয়া মই পুনৰ কেৰাহীখন পাতি দিছোঁ। এতিয়া আপোনাৰ কেৰাহীখন অকণমান, মই আচলতে এইখনতে কচু বইল কৰিছিলোঁ যে সেইকাৰণে অকণমান শুকাই ল'বলৈ দিছোঁ। তাৰপাছত মই ইয়াত তেল দি দিম। এতিয়া মই ইয়াত তেল দি দিছোঁ। যিহেতু কচু বৰ বেছি নাই সেইকাৰণে মই ইয়াত 2 চামুচৰ জোখাৰে তেল দি দিছোঁ। এয়া আপোনালোকে হয়তো দেখিছে তেলখিনি সম্পূৰ্ণ গৰম হৈ গৈছে। তো এতিয়া মই ইয়াত আপোনাৰ এইটো এটা ভোট জলকীয়া দি দিছোঁ। এইটো শুকান হয়, মই শুকুৱাই ৰাখিছিলোঁ। লগতে এয়া মই পিচি ৰখা আদা নহৰুৰ পেষ্ট দি দিছোঁ। মই পেষ্টখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। এয়া আপোনালোকে হয়তো মন কৰিছে ৰংটো ৰঙা হৈ গৈছে। এনেকুৱা অৱস্থাতে মই ইয়াত অকণমান হালধিৰ গুড়ি দি দিম। লতাবেলখিনি উলিয়াইছিলোঁ, এইখিনি ইয়াত যোগ কৰি দিছোঁ। এইখিনি মই এতিয়া অলপ সময় ভাজিম। মই 1 চামুচকৈ অলপমান কম দিছোঁ। এইখিনি মোৰ ভাজি এনেকুৱা অৱস্থা হৈ গৈছে। এয়া চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ, নহয় জানো? তো মই এনেকুৱা অৱস্থাতে ইয়াত বইল কৰি থৈ দিয়া কচু শাকখিনি দি দিম। আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন, মোক জনাব কেনেকুৱা পায়। কচু শাক খাই থাকে প্ৰায়, এনেকৈ যদি এবাৰ বনাই খাই লতাবেলৰ লগত খাই লৈ মোক জনাব। এইটো আমাৰ মাৰ ৰেচিপি হয়। আগতে ঘৰত থাকোঁতে মায়ে খুব বনাই খুৱায় এই ৰেচিপিটো মোক, যিহেতু ঘৰতে লতাবেলৰ গছো আছে। এয়া আপোনালোকে দেখিছে নহয় কচু শাকখিনিয়ে কিমান ধুনীয়াকৈ তেল এৰিছে। আপোনালোকে এইটো পৰ্যায় হোৱালৈকে ভাজিব, আৰু যেতিয়া দেখিব যে তেল এৰে আপুনি কচু শাকখিনি নমাই ৰাখিব। এয়া আমাৰ কচু শাক ৰেডি। আশা কৰোঁ আপোনালোকে আমাৰ এই ৰেচিপিটো চাই ভাল পালে। যদি আমাৰ এই ৰেচিপিটো ভাল পায় তেতিয়াহ'লে নিশ্চয় আমাৰ কমেণ্টত জনাব। লগতে আপোনালোকৰ বন্ধু বান্ধৱ, লগৰ লগৰীয়া বা ঘৰত যিমান মেম্বাৰ আছে সকলোলৈ আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথম ভুমুকি মাৰিছে তেতিয়াহ'লে নিশ্চয় চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব।